ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি মই আছোঁ 16 AP মৰিগাঁৱত আৰু ৰিকিবদাৰ ঘৰৰ ওচৰতে আছোঁ আৰু হঠাৎ ৰিকিবদাক লগ পালোঁ। আজি আপোনালোকক দেখুৱাম। এতিয়া ৰিকিবদা আহিছে। তো 2 বছৰ পিছত ৰিকিবদাক লগ পাইছোঁ আৰু এয়া আমাৰ মাজত ৰিকিবদা আহি পাইছে। ফোন কৰাৰ লগে লগে আহিছে। তো ভাল লাগিছে। বহুত দিনৰ মূৰত লগ পাইছোঁ। 2 বছৰ আগত লগ পাইছিলোঁ গুৱাহাটীত আৰু আজি লগ পালোঁ। তো ভাল লাগিল। বাকী খবৰ পাতি ভাল? আছোঁ ভালে আছোঁ। তো ৰিকিবদাও নিশ্চয় চিনি পাই চবে। আৰু মোৰ এটা ইউটিউব চেনেল আছে জেপেল অফিচিয়েল বুলি, ফিজিকেল দি থাকোঁ, ফিজিকেলৰ ভিডিঅ' ডিফেন্সৰ ৰিলেটিভ দি থাকোঁ। তো এইটোৰ বিষয়ে অকণমান তুমি নিশ্চয় সকলোৱে ছাপোৰ্ট কৰিব, যেনেকৈ মোক তোমালোকে ছাপোৰ্ট কৰিছা। তো যিহেতু পুলিচতে কৰি আছা, কি পোষ্টত কৰি আছে? এবিট কৰি আছোঁ। এবিট কৰি আছে। তো যথেষ্টখিনি তেওঁৰ নলেজ আছে ফিজিকেলক লৈ। তো তোমালোকে যদিহে পুলিচৰ বাবে এপ্লাই কৰিছা তেন্তে তাৰ পৰা টিপছ ল'ব পাৰিব। ভিডিঅ' বনাই থাকে, টিপছবোৰ দি থাকে, কেনেকৈ কি প্ৰেক্টিচ কৰিব লাগে বা কি কৰিব লাগে সেইবোৰ ভিডিঅ' চাবা। নিশ্চয় তোমালোকৰ অলপ হেল্প হ'ব, যথেষ্টখিনি হেল্প পাবা। আৰু মই আহিছিলোঁ মানে আমাৰ ঘৰৰ ওচৰতে হয় কেম্পটো, আৰু ইয়াতে আহিছিলে কিবা পাতিছে ন তোমালোকৰ? এই পুলিচ মিট পাতিছে, ইয়াত খেলিবলৈ আহিছিলোঁ আৰু খেল শেষ হৈ গ'ল। এতিয়া অহাকালি মানে চবৰ ল'ৰা ছোৱালী আহিছিলে নেকি? অল অসমৰ যিমান পুলিচ আছে, যোনে যোনে ইণ্টাৰেষ্ট আছে মানে ফিজিকেল ৰানিঙত মানে সিহঁতেহে আহিছে। এইটো কি বুলি কয়? পুলিচ মিট বুলি কয়। পুলিচ মিট, অল অসম পুলিচ মিট বুলি কয়। এনে ইভেণ্ট কি আছে? ইভেণ্ট আছে ইয়াত 1500 আছে, 5000 আছে, তাৰপিছত হাফ মাৰাথন আছে আৰু 10,000 আছে। তুমি কি কি পাৰ্টিচিপেট কৰিছা? মই মাত্ৰ 5000 কৰিছোঁ। তাতে পজিশ্যন পাইছোঁ, চিলেকশ্যন হৈ গ'ল। এতিয়া দেৰগাঁৱত ফাইনেল হ'ব আৰু ভাবিছোঁ কালি মানে গোটেই অল আছামৰ হৈ আছে। অল আছামৰ হৈ আছে আৰু এতিয়া ভাবিছোঁ কালি হাফ মাৰাথন মাৰিম নেকি। মাৰি দিয়া। আমাৰ ৰোডটো বঢ়িয়া ৰোড, ৰানিং কৰিও ভাল পাইছোঁ। ভাল আৰু পাৰিম নে? নিশ্চয় পাৰিবা। কিয় নোৱাৰিবা? ধুনীয়া একদম ৰাস্তা, বঢ়িয়া ৰাস্তা, আৰু মাৰিম বুলি ৰানিং কৰা মানুহ পাৰিবই নিশ্চয়। কালি 21 মাৰিম বুলি ভাবিছোঁ, চাওঁ কি হয়। এনেই কিমানমান ল'ৰা ছোৱালী আহিছে? ল'ৰা ছোৱালী ইয়াত বেছি অহা নাই, 100-150 মান হ'ব। হ'লেও যথেষ্ট। ছোৱালী ল'ৰা চব আছে। কামাণ্ডোখিনি আহি একদম হুলস্থুল কৰি দিছে। ইহঁতৰ কাৰণে বেয়া নতুন খালি পাছ কৰি আহিছে মাত্ৰ। ইহঁতৰ কাৰণে নোৱাৰো, আমি বেটলিয়ানখিনি ক'ত পাম? পুৰা দবদবাই দৌৰিছে, 16 মিনিটত 5 কিলোমিটাৰ মাৰিছে। মই কালি পৰহিদিনা দেখিছিলোঁ ছোৱালীখিনি দৌৰি থাকোঁতে মাৰিছে। ভাল লাগিছে। ছোৱালীখিনি 20 মিনিটত আহে। আমাৰ কিছুমানে কয় বোলে 24 মিনিট কম হয় বোলে। ছোৱালী 20 মিনিটত আহে। কিছুমানে কয় বোলে 20 মিনিট কম হয় ৰানিং কৰিবলৈ, আৰু টাইম দিব লাগে। ল'ৰা আহিছে কালি 16 মিনিট 3 ছেকেণ্ডত। বঢ়িয়া ৰানিং কৰিছে। মোৰ লাগিছে 17 মিনিট কিমান বা চামথিং ছেকেণ্ড লাগিছে। বঢ়িয়া, বহুত বেছি আমাৰ, বহুত বেছি। কামাণ্ডোখিনি বহুত দৌৰে। ধৰিব ন সিহঁতৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হাৰ্ডলি চাকৰি পাইছে না সিহঁতে। নিশ্চয় সিহঁতৰ টাফ হ'বই। তোমালোকে চাবা, ভিডিঅ'বোৰ চাই থাকিবা। আৰু অসম পুলিচৰ নিশ্চয় ভেকেঞ্চি ওলাইছে, প্ৰেক্টিচ চলি আছে। পাতিব অতি সোনকালে ফিজিকেল পাতিব। কিছুমানে প্ৰেক্টিচ এৰি দিছে, ভালকৈ প্ৰেক্টিচ নকৰা হৈছে, মানে ইনফৰ্মেশ্যনবিলাক নোপোৱা হ'ল না, যে কেতিয়া পাতিব কি কথা গম পোৱা নাই। সেইকাৰণে বহুতে হয়তো প্ৰেক্টিচ এৰি দিছে। তোমালোকে প্ৰেক্টিচটো কৰি থাকিবা। কম্পিটিশ্যন বহুত বেছি হাই বা হ'বলৈ গৈ আছে। ইমান এতিয়া ফিল কৰা নাই, পিছত বুজি পাবা যে প্ৰেক্টিচ কিমান লাগিব। বুজি পোৱা নাই, কাৰণ এইবাৰ প্ৰেক্টিচৰ বহুত প্ৰেক্টিচ কৰি কেনে এৰি দিছে। পিছত যেতিয়া সময় আহি যাব ঘপকে, আৰু তেতিয়া কি হ'ব, তোমাৰ এতিয়া বৰ্তমান ঠিকে আছে, আৰু 2 দিনমানৰ পিছতে বৰষুণ আহি যাব। তেতিয়া তোমাৰ প্ৰেক্টিচ কৰিব তুমি টাইম নাপাবা। তেতিয়া ক'বা যে বোলে অলপ পিছুৱাই লাগে, তেতিয়া তোমালোকৰ টাইম দিয়া নহ'ব। সেইকাৰণে তোমালোকে এতিয়াৰ পৰাই পঢ়া প্লাছ ৰানিং কৰা ডেইলি। দুয়োটা একে সমানে কৰিব লাগিব। খালি যে দৌৰি থাকিলেও ফিল্ডত মানুহ দেখাই কাম নহ'ব। সেইকাৰণে টেবুলৰ কামখিনিও কৰিব লাগিব। সেই বুলি গৈ পেলাই দিনটো গৈ পেলাই বিলত আছে, মই দেখি পাইছোঁ তেনেকুৱা। ফিল্ডত কি কৰে, 7টা বজাত যাব, 2টালৈকে ফিল্ডত। সেনেকৈ লেকচাৰ মাৰি লাভ নাই। তোমাৰ ৰাতিপুৱা যাবা, যিখিনি ৰানিং কৰিব লাগে ৰানিং কৰিবা, ডাইৰেক্ট ঘৰলৈ গুচি আহিবা। তাৰপিছত আহি পেলাই তুমি য'ত যি কাম কৰি আছা, ধৰা তুমি ষ্টুডেণ্ট হয়, স্কুল যোৱা, বা তুমি যি কাম কৰি আছা সেইটো কামত গুচি যাবা। ৰাতি হ'লে তুমি আহি পেলাই ভালকৈ পঢ়া শুনা কৰিবা। 1 ঘণ্টা সময় হ'লেও উলিয়াই পেলাই ভালকৈ পঢ়া শুনা কৰিবা। বিন্দাছ পুলিচ ওলাই যাব নেকি? এইটোৱে এতিয়া মেইন কথা হ'ল, দুয়োটা একে সমানত যাব লাগিব। যেনেকুৱা ফিজিকেলত কষ্ট কৰি আছা, ফিল্ডৰ কষ্ট চবেই কৰে, টেবুলৰ কষ্টটো সেইটো নকৰে। তোমালোকে এতিয়া এটা কথা ভাবিছোৱা, তোমালোকে ৰানিং কৰিলে কেনেকুৱা কষ্ট হয়, সেই তেনেকে কষ্ট কৰি পঢ়ে কোনো নপঢ়ে। কিন্তু কোনো নপঢ়ে। ৰানিঙত যিমান কষ্ট কৰে, সেইটো যে 10% টেবুলত দিয়ে, 100% চাকৰি পাই যাব, আৰামত ওলাই যাব। কাৰণ নিজে গম পাইছোঁ তো কিমান কষ্ট। কিছুমানে মোক কমেণ্ট কৰি থাকে, দাদা মই 1 নম্বৰ কাৰণে নাপালোঁ, মই আধা নম্বৰ কাৰণে চাকৰি নাপালোঁ, এনেকৈ বহুতে কমেণ্ট কৰে। কিন্তু সেই মানে যিখিনি কষ্টখিনিতো এতিয়াৰ পৰাই কৰিব লাগিব, তেতিয়াহে তোমালোকে মানে খালি মানুহ দেখাই ৰানিং কৰিলে নহ'ব, টেবুলত নিজে পঢ়িবও লাগিব। দুইটা লাগিব, সমানে লাগিব, তেতিয়াহে তোমালোকে পাবা চাকৰি। আজিকালি ডেটত আমি কিন্তু কৰিব মন নাযায়। এইটো নাযায়। তো মোবাইলখন হাতত আছে, টেলিগ্ৰামত আছে, মোবাইলটো থাকিলে হ'ল ধুনীয়া। মানে তুমি যদি সৎ কামত লগালা না, মোবাইলতে তোমাৰ পঢ়া কমপ্লিট কৰি দিব পাৰিবা।
তো ধুনীয়াকৈ আজিকালি ধুনীয়া আজিকালি ধুনীয়া পাৰিবই, তুমি মোবাইলতে নিজৰ টপিক চাৰ্চ কৰিলা যে পুলিচৰ যিখিনি চিলেবাছ আছে চিলেবাছ মোতাবিক তুমি ইউটিউবত চাৰ্চ কৰি দিলা তুমি ভিডিঅ' আহি যাব সেই ভিডিঅ' চালে বিন্দাছ পঢ়াও কমপ্লিট হৈ যাব কোৰ্চ কমপ্লিট হৈ যাব আৰামছে বিন্দাছ মোবাইলতে চব কিছু কৰিব পাৰি কিন্তু সেইটোৱেইটো তুমি এতিয়া ইউজ কৰিছা মোবাইলটো এণ্টাৰটেইনৰ কাৰণে মই ইউজ কৰোঁ ভিডিঅ' বনাবৰ কাৰণে তুমি চোৱা তোমাৰ আৰু মোৰ ইউজৰ মাজত পাৰ্থক্যটো চোৱা মই ইউজ কৰিছোঁ ভিডিঅ' বনাবলৈ তুমি ইউজ কৰিছা এণ্টাৰটেইনৰ কাৰণে ফেচবুক ৰিলছ চাবৰ কাৰণে সেইটো বহুতে এইটো ইউজ কৰি আছে ৰিলছ বনাই আছে বেয়া ভিডিঅ' চাই আছে এণ্ড্ৰইডৰ পৰা গৈ পেলাই তাৰপিছত আৰু ফেচবুকত টাইম পাছ কৰি আছে ঘণ্টাই ঘণ্টাই বিন্দাছ এই ঘণ্টাই ঘণ্টাই ফেচবুকত টাইম পাছ কৰাতকে পুৰা ৰিলছ চাই আছে আজিকালিতো ইনষ্টাগ্ৰাম ট্ৰেণ্ডিং চলি আছে পুৰা ৰিলছ পুৰা ৰিলছ খালি ফিল্ডত গৈ খালি ছোৱালী ৰিলছ বনায় Reels দৌৰাপতি ৰিলছ বনায় তো সেইকাৰণে এইবিলাক বাদ দিয়ক ভালকৈ পঢ়া শুনা কৰক আৰু ৰিটেনৰ কাৰণে ভালকৈ প্ৰিপাৰেশ্যন কৰক ভাল ভাল কিতাপ কিনক যদি কিনিব মন নাই মোবাইলত তই পঢ়ক ভালকে তো এইখিনিয়ে আছিল ৰেকিবদাৰ লগ পাই ভাল লাগিল নিশ্চয় নিশ্চয় মোৰ বহুত ভাল লাগিলে বহুত দিনৰ মূৰত লগ পালোঁ গুৱাহাটীত লগ পাইছিলোঁ এদিন তাৰপিছত আজি লগ পাইছোঁ আমাৰ ওচৰতে কেম্পত আহিছে ন সেইকাৰণে এপাক লগ পালোঁ মোৰ ভাল লাগিলে বহুত যথেষ্টখিনি আৰু ই যিবোৰ ভিডিঅ' বনায় ফিজিকেল ৰিলেটিভ বনায় তো তোমালোকে তাকো ছাপোৰ্ট কৰিবা যথেষ্টখিনি টিপছ দিব কাৰণ এজন মানুহ ছাকচেছ হোৱাৰ পিছতে তেওঁ গোটেই বহুতখিনি অভিজ্ঞতা থাকে সেই অভিজ্ঞতাখিনি সি শ্বেয়াৰ কৰিব তোমালোকক তো ছাপোৰ্ট কৰি ৰাখিবা তেওঁকো যেনেকৈ মোক কৰিছে বাৰু তো ভাল লাগিল লগ পাই তো আজিৰ কাৰণে এইটো ভিডিঅ' এইখিনিয়ে জয় হিন্দ জয় আই অসম